প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সম্পাদিকা ডাঙৰীয়ানী আছে আমি ময়ম কাজী বাইদেউ আমি তেখেতক সন্মান যাচিবৰ কাৰণে আমাৰ গীতা বৰা ডাঙৰীয়ানীক মই অনুৰোধ জনাইছোঁ সকলোকে আগত চিনাকি কৰি দিছোঁ ময়ম কাজী বাইদেউ বাইদেউ ক্ষমা কৰিব অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সম্পাদিকা বাইদেউ জেনেৰেল ছেক্ৰেটাৰী আমাৰ মেডিয়া মেনেজাৰ আমাৰ গৌৰীদল তেখেতেও ৰফিক আহমেদ চৌধুৰী বাইদেউকো সন্মান যাচিব বিচাৰিছে আমাৰ চি ভূমিৰ ফালৰ পৰা শ্রীভূমি পরে আমার প্রফেশনাল কংগ্রেস কমিটির আমাৰ ইয়াৰ পিছতে আমি সন্মান যাচিব বিচাৰিছোঁ আমাৰ দেৱচকীয়া দেৱক সন্মান যাচিছে ইয়াৰ পিছতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ লখিমপুৰ অধ্যক্ষ আমাৰ মেয়ৰ বাইদেউ সন্মান জনাইছে ইয়াৰ পিছত আমি সন্মান যাচিব বিচাৰিছোঁ ফুলক জনাইছে ইয়াৰ পিছত আমি সন্মান যাচিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা জিলা অধ্যক্ষ বা জিলা বিষয়ববীয়াসকলৰ লগত ৰাজ্যিক বিষয়ববীয়াসকলৰ এক মত বিনিময় অনুষ্ঠান হ'ব তাৰপিছত আমি শলাগৰ শৰাই দিম আমাৰ সভা পাতিবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে আজি আপোনালোকক আমন্ত্ৰণ জনোৱা হৈছিলে আৰু লগতে আমাৰ ইয়াত আমি কেইবাজন ব্যক্তিক আমি নিযুক্তি পত্ৰ দিয়া সকলোৱে গম পাইছে যে আমি কংগ্ৰেছ দলৰ এটা বিভাগ প্ৰফেচনেল কংগ্ৰেছ এই কংগ্ৰেছ দলটোৰ আমি এটা অংগ